আমি ভিচিডিৰ দিনত এই চাদৰ কেইখন বহুত দেখি আছিলোঁ নহয়নে চিনি পাইছে চাগে দেখি পেলাই আগৰ যোনবোৰ ভিচিডি আছিলে সেইবোৰত এই চাদৰ কেইখন পিন্ধি জানমণি অঞ্জনা এনেকুৱা ভিচিডিবোৰত বহুত পিন্ধিছিলে এই চাদৰ কেইখন হয়নে আৰু তেতিয়া আমাৰ বহুত ভালো লাগিছিলে মানে বিহু সময়ত এইকেইখন আমি বিচাৰি ফুৰিছিলোঁ পিন্ধিবলৈ আৰু বহু দিন হৈ গৈছিলে এইখন একেবাৰে নাইকিয়া হৈ গৈছিল কিন্তু এতিয়া আকৌ আহিছে এতিয়া আকৌ বহুতে এই চাদৰ কেইখন বিচাৰে আৰু বহুতখিনি কমেণ্ট আহিছে এনেকুৱা জানমণি চাদৰ বুলি কোৱা হয় আচলতে হয়নে আগতে আমি তেনেকৈ কৈছিলোঁ গতিকে এনেকুৱা এই চাদৰ কেইখন বিচাৰি আমাৰ ওচৰত বহুতখিনি কমেণ্ট আহিছে সেইকাৰণে লৈ আহি গ'লোঁ এয়া চাওকচোন এইখন ৰেড কালাৰত একদম আমাৰ অতীত মনত পৰি গৈছে নহয়নে এইখন ৰেড কালাৰত বিৰাট ধুনীয়া হয় এয়া এইখন ৰেডত আছে আৰু লগতে এইখন আছে ব্লেকত মই পাৰ্চনেলি ব্লেকটো বেছি ভাল পাওঁ সকলোৰে চইচসমূহ বেলেগ বেলেগ থাকে এইখন চাওকচোন ব্লেকত যে ইমান ভাল লাগিছে নহয়নে এইটোৰ লগত মিলাই পেলাই ফুলটোৰ লগত বিৰাট ভাল লাগিছে এইখন ব্লেকত আছে এইখন ৰেডত আছে আৰু এয়া চাদৰসমূহ দি থকা হৈছে বৰ্তমান মাত্ৰ 350 গতিকে যিমান পাৰে সোনকালে অৰ্ডাৰ কৰক একদম অতীত মনত পেলাই এইবাৰ বিহুত আকৌ পিন্ধিব পাৰিব গতিকে যিমান পাৰে সোনকালে অৰ্ডাৰ কৰক মাত্ৰ 350 এনেকুৱা চাদৰ এখন আমাক আজি অৰ্ডাৰ কৰিব পাৰে নাম্বাৰটো স্ক্ৰীনতে দিয়া আছে ধন্যবাদ